নমস্কাৰ বন্ধুসকল, নাথ ব্লগ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি কথা পাতিম যে লোকেল পাতিহাঁহ আমাৰ ডাঙৰ হওঁতে কিমান দিন লাগে বা দানা মেইনটেনেন্স কেনেকৈ কৰিব লাগে, মেডিচিন কি ব্যৱহাৰ কৰিব লাগে আৰু কিমান লাভৱান হ'ব পাৰি লোকেল পাতিহাঁহ পালন কৰি, তাৰ ওপৰত আজি আমি কথা পাতিম। বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া আপোনালোকে মই পাৰ্ট বাই পাৰ্ট বুজাই দিবলৈ চেষ্টা কৰিম। হয়, ইয়াতে মোৰ পোৱালি আছিলে 400 আৰু 400 পোৱালি মই 3টা বেষ্টত আনিছিলোঁ। আৰু ইয়াতে প্ৰথম বেষ্টটো, ছেকেণ্ড বেষ্ট, গোটেইকেইটা বেষ্টটো মই 3 মাহ, কোনোবাটো 4 মাহ তেনেকৈ পোহপালন কৰিলোঁ। আৰু মই পোৱালিখিনি আনিছিলোঁ বৰপেটাৰ পৰা আনিছিলোঁ। মোৰ এটা পোৱালিত 50 টকাকৈ লৈছিলে আৰু পোৱালিখিনিৰ খৰচা হৈছিলে মোৰ টোটেল পোৱালিত 20,000 টকা আৰু দানা খাইছিলে মোৰ 40,000 টকাৰ। আৰু মই চাউল ভাত এনেকৈ অন্যান্য খৰচা 10,000 টকা কৰিছিলোঁ আৰু লগতে মেডিচিনৰ খৰচা 4,000 টকা হৈছিলে। সেই মিলাই পেলাই মোৰ টোটেল খৰচা হৈছিলে প্ৰায় 75,000 মান টকা। আৰু বন্ধুসকল, মই আজি বেপাৰী মাতি পেলাই গোটেই হাঁহখিনি মই আজি বিক্ৰী কৰিলোঁ, যিহেতু মোৰ ঘৰত চোৱা চিতাৰ কাৰণে মানুহৰ অকণমান অসুবিধা। আৰু মই আগৰ ভিডিঅ'ত আপোনালোকে গম পাইছে দানাৰ দোকান এখনো খুলিছোঁ, তাৰ বাবে মোৰ চোৱা চিতাত অকণমান অসুবিধা হৈছে। তাৰ বাবে মই বেপাৰী মাতি পেলাই গোটেই হাঁহখিনি আজি বিক্ৰী কৰি দিলোঁ, ডাঙৰ সৰু গোটেইখিনি। আৰু হাঁহখিনি বিক্ৰী কৰি বন্ধুসকল মই কিমান টকা লাভ পালোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যদি ভিডিঅ'টোত কিবা বুজি পাবলৈ অকণমান অসুবিধা হৈছে, ভিডিঅ' তাত মানে সকলো কথা ক'বলৈ অকণমান অসুবিধা হৈ যায়, আপোনালোকে কমেণ্ট বক্সত জনাব। মই কমেণ্ট চাই পেলাই আপোনালোকক মই জনাবলৈ চেষ্টা কৰিম। মানে এনেকৈ মই ভিডিঅ' এটা বনাই পেলাই আপোনালোকক অৱগত কৰিছোঁ, যাতে আপোনালোকেও এনেকৈ হাঁহ ফাৰ্মিং বা লোকেল কুকুৰাৰ ফাৰ্মিং কৰি পেলাই কিবা এটা আপোনালোকে উপাৰ্জন কৰক ঘৰত এনেই থকাৰ সলনি। আৰু বন্ধুসকল, আপোনালোকে বেমাৰৰ কোনো ধৰণৰ বিশেষ চিন্তা কৰিব লগা নাথাকে, কিয়নো জীৱ মাত্ৰকে সকলোৰে বেমাৰ থাকে। মানুহ বা হাঁহ চৰাই যিখিনি জীৱ সকলোৰেতো বেমাৰ আজাৰ থাকে, কিন্তু বেমাৰ থাকিলে তাত মেডিচিনো আছে। আপোনালোকে যদি মেডিচিন ব্যৱহাৰ কৰে সেই বেমাৰৰ পৰা আপোনালোকে পৰিত্ৰাণ পাব। আৰু মোৰ আগৰ ভিডিঅ'বিলাকো চাব, তাতো মই কিছুমান কথা কৈ থৈছোঁ। আৰু বন্ধুসকল, মেইন কথা সিহঁতক অকণমান চাফা জেগা দিব পাব লাগে আৰু অকণমান শুকান জেগা হ'ব লাগে। জেগাটো কোনো ধৰণৰ জেকা লাগি থাকিব নালাগে। শুকান জেগাত থাকিলে সিহঁতৰ কোনো বেমাৰ আজাৰ নহয়। আৰু পানীত আপোনালোকে কি মেডিচিন ব্যৱহাৰ কৰিব লাগে সেইখিনি আগৰ ভিডিঅ'টো কৈ থোৱা আছে, আপোনালোকে ভিডিঅ'খিনি চাব। আৰু সেই ভিডিঅ'বিলাক চাই পেলাই আপোনালোকৰ কিছু এটা অভিজ্ঞতা হ'ব। আৰু সিহঁতক এক টাইম মানে পানী দিব লাগে, হাঁহক পানীত অকণমান টাইম এৰি দিব পাব লাগে। মই ৰাতিপুৱা ভাগত সিহঁতক পানীত এৰি দিওঁ, আকৌ মই দুপৰীয়া ভাগত আকৌ ঘৰলৈ সিহঁতে গুচি আহে, গঁৰালত মই থৈ দিওঁ। বন্ধুসকল, আজি 1,02,000 টকাত মই বিক্ৰী কৰিলোঁ আৰু ইয়াতে মোৰ 75,000 টকা এটা খৰচা হৈছিলে আৰু মই 27,000 টকা এটা লাভৰ ঘৰত মোৰ থাকিল। বন্ধুসকল, আপোনালোকেও এনেকৈ হাঁহ কুকুৰাৰ ফাৰ্ম এখন কৰি পেলাই কিছু এটা স্বাৱলম্বিতাৰ দিশ দেখা পাব বুলি আশা কৰিলোঁ। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ যাচিলোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক কৰি শ্বেয়াৰ কৰি পেলাই আৰু চেনেলটো নিজৰ কৰি ল'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। জয় আই অসম।